Hello friends, welcome to my channel Lisa's Cuisine Culture. আজি মই বনাবলৈ লৈছোঁ কেকুৰা, বাঁহৰ গজালি কেকুৰা। সাধাৰণতে আমাৰ কেকুৰা খোৱা নপৰেই, কিন্তু লৰাই বৰ জেদ কৰাত আনিবলগীয়া হ'ল। কেনেকৈ বনাওঁ ভাবি পিছত মছলাৰে বনাওঁ বুলি ঠিক কৰিলোঁ। তো 10টামান কেকুৰা আছিলে, তাৰ এইখিনি ওলালে। গোটা মছলা, পিঁয়াজ এটা, ডাঙৰ পিঁয়াজ, আদা নহৰু 2 চামুচ আৰু এটা জলকীয়া। এতিয়া মই বাঁহৰ গাজ লৈছোঁ, এই চামুচখনেৰে এচামুচ। অকণমান টেঙা সোৱাদ এটা আহিবৰ কাৰণে এইখিনি লোৱা হ'ল। এইখিনি কেকুৰাৰ হিচাপত মই গোটা মছলা লৈছোঁ 1 স্পুন ধনিয়া গুটি, হাফ স্পুন জিৰা গুটি আৰু জালুক। মই অকণমান বেছিকৈয়ে লৈছোঁ কাৰণ আমাৰ ইয়াতে জ্বলা খায়। লং ইলাচি 4টামান। এতিয়া জলকীয়া আৰু পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। তাত কেকুৰাখিনি দি দিয়া হ'ল। সেইখিনি অকণমান ভাজি হাফ স্পুন নিমখ দিছোঁ আৰু 1 স্পুন হালধি গুড়ি। সেইখিনি অকণমান ভাজি লৈছোঁ, তাৰ পানীখিনি শুহি গৈছে। আৰু ইয়াৰ গোটা মছলাখিনি মই পেষ্ট বনাই লৈছোঁ। তাত মই হাফ স্পুন কাশ্মীৰী পাউডাৰ মিহলি কৰি লৈছোঁ। এতিয়া কেকুৰাখিনি প্ৰায় ভাজি হৈছেই। এতিয়া ইয়াত গোটা মছলাৰ পেষ্টখিনি দি দিয়া হ'ল। সেইখিনি অকণমান ভালদৰে ভাজি ল'ব লাগিব। বাঁহৰ গাজখিনি দি দিয়া হ'ল। এইখিনি ভালদৰে কেকুৰাৰ লগত মিহলি কৰি ভালদৰে ভাজি ল'ব লাগিব বা ডিপ ফ্ৰাই হ'ব লাগিব। তেতিয়া তাত 1 কাপ পানী দিয়া হ'ল। আৰু এতিয়া আমাৰ কেকুৰাৰ ৰেচিপি প্ৰায় ৰেডি। পানীখিনি শুহিলে আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আমাৰ আজি মছলা কেকুৰা ৰেডি হৈ গৈছে বাঁহৰ গাজৰ সৈতে। শিশুৰ কাৰণে কেকুৰা খোৱাটো বৰ ভাল বুলি কয়। আপোনালোকেও বনাই চাব। কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব।